বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবে চাগে যে প্ৰাচীন কালৰ পণ্ডিতসকল ইমান জ্ঞানীনো কেনেকে আছিল? তেহেঁতেতো প্ৰায় আমাৰ দৰে হৰলিক্স বা ব্ৰেনলিয়াও খোৱা নাছিল চাগে। আৰু বৰ্তমানৰ ছাকচেছফুল লোকসকলো এভাৰেজ মানুহৰ পৰা অধিক জ্ঞানীনো কেনেকে হয়? তেনেহলে আহক আজি আমি এই বিষয়তে চৰ্চা কৰিম। তো বন্ধুসকল, মোৰ নাম জিডি আৰু আপোনালোকে চাই আছে অসমী টিউব। সো লেটস বিগিন। এতিয়া আমি লাগে প্ৰাচীন কালৰ পণ্ডিত বা বৰ্তমানৰ ছাকচেছফুল লোকসকলৰ কথাই কওঁ, তেনেহলে আপোনালোকে তেহেঁতৰ মাজত এটা হেবিট কমন পাব, যি হৈছে ফ'কাছ, ফ'কাছ এণ্ড ফ'কাছ। হয় বন্ধুসকল, এই ফ'কাছকে প্ৰাচীন কালত ধ্যানৰ যোগে প্ৰাপ্ত কৰা হৈছিল। বৰ্তমানৰ চিনাকি মোক বিল গেটছেও কয় যে ইফ ইউ ৱান্ট টু বি ছাকচেছ দেন থিংক নেৰো। হয়, ফ'কাছৰ ইমান শক্তি আছে যে যদি আমি এখন কাগজৰ টুকুৰাক মুকলি সূৰ্যৰ ৰশ্মিৰ তলত ৰাখো, সি কিন্তু কেতিয়াও জ্বলি নুঠে। কিন্তু সেই ছলাৰ ৰেজ বিলাকক যদি আমি এটা নিৰ্দিষ্ট পইণ্টত ফ'কাছ কৰিব পাৰো, তেন্তে সি কিন্তু জ্বলি উঠে। আৰু এটা ফ'কাছ ব্ৰেইনে কি কৰিব পাৰে আমি ভাবিবও নোৱাৰো। এটা চঞ্চল ব্ৰেইনক ফ'কাছ কৰাৰ এক উপায় হৈছে বাই মেডিটেশ্যন, আৰু ইয়াক একমাত্ৰ উপায়ো ক'ব পাৰি। তো বন্ধুসকল, আহক আজি আমি এই মেডিটেশ্যন বিষয়তে কথা ক'ম। মেডিটেশ্যনৰ বেনিফিটনো কি আৰু মেডিটেশ্যননো কৰে কেনেকে? তো প্ৰথম আহিলে বেনিফিটছ বা উপকাৰিতা অফ মেডিটেশ্যন। প্ৰাচীন কালৰ পৰাই মানুহে ধ্যান কৰি আহিছে, যিটো নেকি কেতিয়াবা ফৰ স্পিৰিচুৱেল পাৰপজেছ আৰু কেতিয়াবা ফৰ হেল্থ পাৰপজেছ। আমি যেনেকে মাছল বঢ়াবলৈ বডি এক্সাৰচাইজ কৰিব লাগে, ঠিক একেদৰে মেডিটেশ্যন হ'ল ব্ৰেইনৰ এক্সাৰচাইজ হুইচ ইনক্ৰিজেছ দ্য ফাংচন এণ্ড এবিলিটি অফ দ্য ব্ৰেইন। মেডিটেশ্যনে ব্ৰেইনৰ চাইজত ফিজিকেলি চেঞ্জ আনে। এক ৰিচাৰ্চ যি হৈছিল হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত ইন দ্য ইয়াৰ 2011 বাই ডক্টৰ ছাৰা লেজাৰ্ড, তাত গম পোৱা গৈছিল যে মাত্ৰ 8 সপ্তাহৰ এটা মেডিটেশ্যন ছেছনে মানুহৰ ব্ৰেইনত তিনিটা ইম্পৰ্টেণ্ট এৰিয়াত প্ৰভাৱ পেলায়। প্ৰথমটো হৈছে লেফ্ট হিপোকেম্পাছ, যিহে আমাক নতুন বস্তুৰ চিন্তাত আৰু আগৰ ইনফৰমেশ্যনক মনত ৰখাত সহায় কৰে। দ্বিতীয়টো হৈছে পষ্টেৰিয়ৰ চিংগুলাৰ কৰ্টেক্স, যিহে আমাক ফ'কাছ বা এটা সময়ত ছিংগল টাস্কত ধ্যান লগাবলৈ সহায় কৰে। আৰু তৃতীয়টো হৈছে এমেগডেলা, যিহে ভয়, ষ্ট্ৰেছ আদিক কণ্ট্ৰল কৰাত সহায় কৰে। আৰু বন্ধুসকল, মেডিটেশ্যনৰ আন এটা বেনিফিট হৈছে যে মেডিটেশ্যনে আমাৰ হেবিট কণ্ট্ৰল ৰখাত সহায় কৰে। ইট এক্টছ লাইক এ ফিল্টাৰ। নেক্সট বেনিফিট হৈছে যে মেডিটেশ্যন আমাৰ স্বাস্থ্যৰ পক্ষে বহু উপকাৰী। এটা ষ্টাডি হৈছিল ইন 2013, য'ত গম পোৱা গৈছিল যে মেডিটেশ্যনে আমাৰ ব্লাডৰ CRP লেভেল মানে চি ৰিয়েক্টিভ প্ৰটিন লেভেল কমাই আনে, যিহে আমাৰ হাৰ্টৰ বেটাৰ ফাংচনত সহায় কৰে। আৰু মেডিটেশ্যনে আমাৰ ব্লাড প্ৰেছাৰো কণ্ট্ৰল ৰখাত সহায় কৰে। আন এটা ষ্টাডি যিটো হৈছিল ইন দ্য ইয়াৰ 2010 বাই ফেমাছ নোবেল প্ৰাইজ উইনাৰ এলিজাবেথ ব্লেকবাৰ্ণ, তাত গম পোৱা গৈছিল যে মেডিটেশ্যনে আমাৰ জেনেটিক ষ্ট্ৰাকচাৰতো চেঞ্জ আনে, কিয়নো মেডিটেশ্যনে আমাৰ ক্ৰম'জমত থকা টেলিমাৰ্ছ নামৰ প্ৰটিনৰ লেংথ ইনক্ৰিজ কৰাত সহায় কৰে, যিহে আমাৰ ইয়ুথফুলনেছৰ সময় বৃদ্ধি কৰাত সহায় কৰে। আৰু ফাইনেলি মেডিটেশ্যনে আমাক হেপিনেছ প্ৰদান কৰে। এটা ষ্টাডি যিটো হৈছিল ইন দ্য ইয়াৰ 2004 বাই ৰিচাৰ্ড ডেভিডছন, তাত তেওঁ পূজাৰী, পণ্ডিত আৰু মংসকলৰ ব্ৰেইন স্কেন কৰিছিল, যিহে নেকি বহু বছৰ ধৰি মেডিটেশ্যন কৰি আহিছে। তাত গম পোৱা গৈছিল যে সেই লোকৰ ব্ৰেইনৰ পৰা 30 টাইমছ গামা ৱেভছ ৰিলিজ হৈছে কম্পেয়াৰ টু এ এভাৰেজ পাৰ্চন। আৰু গামা ৱেভছ আৰ ডাইৰেক্টলি এছ'চিয়েটেড ইন ইনক্ৰিজিং চেল্ফ কণ্ট্ৰল, ইণ্টেলিজেন্স এণ্ড প্ৰভাইডিং হেপিনেছ। তো বন্ধুসকল, যোন মানুহে সদায় মেডিটেশ্যন কৰে তেওঁ সকলো সময়তে পজিটিভ থটফুলনেছেৰে ভৰি থাকে। তো বন্ধুসকল, এয়াতো আছিল বেনিফিটছ অফ মেডিটেশ্যন। আৰু এই সকলোৰ পৰা আমি গম পাওঁ যে মেডিটেশ্যনে আমাক মাইণ্ড কণ্ট্ৰল কৰাত সহায় কৰে। যেনেকৈ আমি টিভিক ৰিমটৰ সহায়েৰে কণ্ট্ৰল কৰিব পাৰোঁ, ঠিক একেদৰে মেডিটেশ্যনে আমাৰ ব্ৰেইনত থকা থটছ বা চিন্তাক কণ্ট্ৰল কৰিব পাৰে, যি এক ছুপাৰ পাৱাৰতকৈ কোনো গুণে কম নহয়, কিয়নো ইয়াৰ দ্বাৰা আপুনি আপোনাৰ ব্ৰেইনক কণ্ট্ৰল কৰিছে, ইনস্পায়াৰ্ড ব্ৰেইনে আপোনাক। তো বন্ধুসকল, আহক তেনেহ'লে আমি জানি লওঁ দ্য বেচিক এক্সাৰচাইজ ফৰ মেডিটেশ্যন। তো বন্ধুসকল, প্ৰথমে আমি এটা শান্ত ঠাইত বহিব লাগিব, মেয়াৰলি ইন এ কমফৰ্টেবল ৱে, যাতে আমাক একো কষ্ট নহয়। দ্বিতীয়তে আমি আমাৰ ব্ৰেইনৰ ওপৰত ধ্যান বা ফ'কাছ দিব লাগিব, নতুবা আমি কিবা শব্দৰো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ফৰ মি দ্য ৱৰ্ড ইজ এণ্ড এই চাইকেল চলি থাকিব। আপোনাৰ মেডিটেশ্যন গাইড হিচাপে হেডেজ এপক ব্যৱহাৰ কৰিব পাৰে, য'ত গাইডেড মেডিটেশ্যন ছেছনসমূহে আপোনাক বহু কম দিনতেই ৰিজাল্ট দেখুৱাব ধৰিব আৰু আপুনি পজিটিভেৰে ভৰি পৰিব। আৰু বন্ধুসকল, এই ধৰণৰ মেডিটেশ্যনক কোৱা হয় মাইণ্ডফুলনেছ ব্ৰিডিং মেডিটেশ্যন। আৰু বিভিন্ন ধৰণৰ মেডিটেশ্যন আছে, এণ্ড ইফ ইউ আৰ এগাৰ টু নো দেন জাষ্ট গুগল ইট, নতুবা আপুনি এই ফ'কাছ নামৰ কিতাপখন পঢ়িব পাৰে, য'ত এনেধৰণৰ বহু মূল্যৱান কথা লিখা আছে। আৰু এই ফ'কাছ কিতাপৰে আছিল আজি বুক চামাৰী। আৰু মোৰ আগৰ ভিডিঅ'ৰ যি চেভাৰ্ছ ৰুল আছিল, সেই বা চাইলেন্সৰ ওপৰত এই ভিডিঅ'। তো বন্ধুসকল, আপোনাৰ এই বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ।
আৰু আপোনালোকে কমেণ্টত লিখিব পাৰে যে নেক্সট ভিডিঅ' কিহৰ ওপৰত হ'ব। ভিডিঅ' চাই ভাল লাগিল তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ চেনেল অসমী টিউবক ছাবস্ক্ৰাইব কৰিব। শেহতীয়াকৈ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।